हेलो फ्रेंड्स नतुन एटा भिडिओ आपलोक सकलोके पुनरबार स्वागतम जनालो। तो बोलकसुन আজি মই दुपरियार आहाৰৰ বাবে टिफिन बक्सत লৈ যাবলৈ কি বনাও बोलकसुन চাও। আজি মই মাহৰ দাইল বনাম। মাহৰ দাইলত মই কল পচলা দিম। তো প্ৰথমতে মই মাহৰ দাইলখিনি ভালকৈ ধুই লৈছিলো, ৰাতিয়ে তিয়াই থৈ দিছিলো। তাৰ পাছত মই প্ৰেছাৰ কুকাৰত দি নিমখ অকণমান দি পিনে মই এইখিনি উতল আহিব দিম। আৰু ফ্ৰেন্ডছ মই প্ৰথমতে এই ফেনখিনি পেলাই লৈহে ঢাকন লগাই হুইসেল মাৰিব দিম। মই দাইল বনালে এই ফেনখিনি পেলাওই। তাৰ পাছত ইয়াতে মই এড কৰি দিম নহৰু আৰু পিয়াজ অকণমান থেতেলি কিনে আৰু লগতে জলকীয়া। আৰু ফ্ৰেন্ডছ মই যে কল পচলাখিনি কাটি থৈ দিছিলো সেইখিনিও মই দি দিলো আৰু অকণমান দিম ইয়াত মই জিৰাৰ গুড়ি। তাৰ পাছত মই ঢাকনখন লগাই প্ৰায় 5-6টা হুইসেল মাৰিবলৈ দিম। আনফালে মই হুইসেল প্ৰেছাৰ কুকাৰটো বহাই লৈ মই স্কচ আৰু অকণমান আলু মিহি মিহিকৈ কাটি এখন ভাজি বনাবলৈ ৰেডি কৰি ললো। তো কেৰাহীখন পাতি মই তেল গৰম হ'বলৈ দি পিয়াজৰ লগত মই এই ভাজিখন বনাম। লগতে জলকীয়া দি দিলো, সোৱাদ অনুসৰি নিমখ আৰু হালধি দি এইখিনি মই অকণমান সময় ভালদৰে ভাজি ল'ম। তো অকণমান সময় এইখিনি মই ঢাকন দি পিনে মই ভাজি ল'ম। ঢাকন দিয়াৰ সময়লৈকে মানে অকণমান সিজাৰ সময়লৈকে মই কি কৰিম আন্দা ভাজিম। তো মই এই ডিমখিনিও মই ভালকৈ পিয়াজ নিমখ হালধি দি ভালদৰে ফেটি ল'ম। তেনেতে মোৰ দাইলখনো ৰেডি হৈ গৈছে ফ্ৰেন্ডছ। বইল হৈ গৈছে, দাইলখন সিজি গৈছে। দেখিছেনে ফ্ৰেন্ডছ, পুৰা গৰম হৈ আছে। ইয়াতে মই হালধি যেহেতুকে দিয়া নাছিলো অলৰেডি, তো এতিয়া মই হালধি দি পিনে এইখিনি ভালদৰে ললাই ল'ম। নিমখ আৰু জিৰাৰ গুড়ি অলৰেডি দিছিলোৱেই। তো অতি সহজভাৱে মই এই মাহৰ দাইলখন বনাই ল'ম। তাৰ পাছত মই দালিখন নমাই কিনে মই ভাতকেইটাও পাতি দিলোঁ। অতি কম সময়ৰ ভিতৰতে মই এইখিনি ৰেডি কৰি ল'ম ৰাতিপুৱা সময়ত, যিহেতুকে খৰধৰ হৈ। তাৰ পাছত এই ভাজিখনো হৈ গ'ল ফ্ৰেন্ডছ। ভাজিখন নমাই উঠি মই দাইলখন তেল মাৰিব দিম। তো তেলত মই তেজপাত আৰু শুকান জলকীয়া দিছিলোঁ আৰু কেইফুটামান নহৰু অকণমান থেতেলি কিনে দিছিলোঁ। তো তাৰ পাছত অকণমান সেইখিনি ফ্ৰাই কৰিলে মই দাইলখিনিও দি দিলোঁ। দেখিছেনে কি ধুনীয়াকৈ উতল আহিছে ফ্ৰেন্ডছ। মাহৰ দাইলৰ এই ৰেচিপিটো খুবেই চিম্পল হয় ফ্ৰেন্ডছ, আপোনালোকে নিশ্চয় ট্ৰাই কৰিব। তাৰ পাছত মই দাইলখন নমাই একেখন কেৰাহীতে অকণমান তেল দি ফেটি থৈ দিয়া কণীখিনিও অকণমান ফ্ৰাই কৰি ল'ম। যিখিনি মই অমলেট বনাবলৈ ৰেডি কৰি থৈ দিছিলোঁ ফ্ৰেন্ডছ, সেইখিনি এতিয়া মোৰ ৰেডি হৈয়ে যাব। তো আপোনালোকে এই ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয়কৈ জনাব। দেখিছে মই কেনেকৈ মেনেজ কৰোঁ। তো অকণমান সময়তে মই গোটেইখিনি একেলগতে মই ৰেডি কৰোঁ আৰু এটা কেৰাহীতে মেক্সিমাম সময় মই কিন্তু বনাওঁ। তাৰপিছত একেবাৰে শেষত মই জালুকৰ গুড়ি দি দিছিলোঁ অমলেটটোত, তেতিয়া আৰু অলপ বেছি টেষ্টটো বাঢ়ে। দেখিছেনে ফ্ৰেন্ডছ, গোটেইখিনি মোৰ ৰেডি হৈ গ'ল খানা। মাহৰ দাইলখন আপোনালোকে এনেদৰে ট্ৰাই কৰি চাব, এতিয়া খাইহে গম পাম কিমান বেছি সোৱাদ হৈছে। কিন্তু সঁচাকৈ এইটো মাহৰ দাইলৰ ৰেচিপি খুবেই টেষ্টি হয় আৰু ইজিও হয় বনাবৰ কাৰণে। আৰু লগতে এই ভাজিখন আৰু এয়া হৈছে ডিম ভাজি। তো ফ্ৰেন্ডছ, ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে প্লিজ এটা লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আজিলৈ আহোঁ, বাই বাই।